ৰক্ষকেই ভক্ষক হৈ আছিল অসম নাগালেণ্ড সীমান্ত। অসম নাগালেণ্ড সীমান্তৰ চি ছেক্টৰৰ ছেক্টৰ কমাণ্ডেণ্ট উইথুলিউ নিউমাইক বদলি বুধবাৰে শতাধিক নগাই আহি অসমৰ পিঠাঘাট সোণাৰীবিল অঞ্চলত অসম চৰকাৰে ৰোপণ কৰা গছপুলি কাটি তহিলং কৰিছিল। অভিযোগ উত্থাপন হৈছিল চি ছেক্টৰৰ কমাণ্ডেণ্টগৰাকীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল নগা দুৰ্বৃত্তৰ বিৰুদ্ধে। চি ছেক্টৰৰ ছেক্টৰ কমাণ্ডেণ্টগৰাকী নগা হোৱাৰ বাবে অৰ্থাৎ জাতি প্ৰীতিৰ বাবে পক্ষপাতিত্ব কৰাৰ অভিযোগ উত্থাপন কৰিছিল স্থানীয় ৰাইজ আৰু দল সংগঠনে। এই সম্পৰ্কে সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই তাৎক্ষণিকভাৱে উইথুলিউ নিউমাইক উৰিয়ামঘাট চি ছেক্টৰৰ পৰা মেৰাপানী ডি ছেক্টৰলৈ বদলি কৰে CRPFৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই। যোৱাকালি যিটো ঘটনা হৈ গ'ল এইটো খুব দুৰ্ভাগ্যজনক ঘটনা। এই ঘটনাটিক আমি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ধিক্কাৰ আৰু গৰিহণা জনাইছো। আমি আগৰ পৰা কৈ আছিলো যে ৰক্ষকেই ভক্ষক হৈ আছিলে অসম নাগালেণ্ড সীমান্তত, যিহেতু ছেক্টৰ কমাণ্ডেণ্ট গৰাকী তেখেত নগা জনজাতিৰ আছিল। নগা জনজাতিৰ হোৱাৰ কাৰণে সীমান্তত বসবাস কৰি থকা নগাসকলৰ লগত তেখেতৰ সঘনাই তেখেতৰ যোগাযোগ থাকে বুলি ৰাইজে বিভিন্ন সময়ত দাবী উত্থাপন কৰিছিল। সেই ৰাইজৰ দাবী কিন্তু নৎসাত নহল। ৰাইজৰ দাবীসমূহ কিন্তু সঁচা হ'ল। ঘটনাসমূহ সঁচা ৰূপে আমি ৰাইজে চকুৰ আগত দেখিবলৈ পালে। আমি CRPF বাহিনীক আমি ধন্যবাদ জনাইছো। এই নগা যিগৰাকী ছেক্টৰ কমাণ্ডেণ্ট আছিল তেখেতক ইয়াৰ পৰা বদলি কৰাৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছো। সঘনাই যিসমূহ ঘটনা ঘটি আছিলে ঘটনাসমূহৰ পৰা আমি এটা কথা সকলোৱে বুজি পাইছিল যে যিহেতু আমাৰ সীমান্তত যিগৰাকী ছেক্টৰ কমাণ্ডেণ্ট আছিল তেখেত নগা সম্প্ৰদায়ৰ লোক আছিল। নগা সম্প্ৰদায়ৰ লোক হোৱাৰ বাবেই ইপাৰৰ সীমান্তত যিসমূহ নগা জনজাতীয় লোক আছে নগা জনজাতীয় লোকসকলৰ লগত তেখেতৰ খুবেই ভাল সম্পৰ্ক আছিল। সেয়েহে বিভিন্ন সময়ত বিভিন্ন ঘটনা সংঘটিত হৈ আছিলে আৰু তেখেতক বদলি কৰাৰ বাবে আমি পুনৰবাৰ CRPFক ধন্যবাদ জনাইছো।